आयेनारि खुंथायनि जायनाखि मावखुलियाव दा बेवहाय बाहागो लानो हानाय बे मेलनि गाहाय आलासिजों लोगोसे मानगोनां गासै काउन्सिलनि आलासि बिथांमोन बर' गौथुमफोरनि मानिनां दैदेनगिरि दसे आगोलाव जोंनि काउन्सिलनिफ्राय जा मान बावनाय सिबिनां बिथांमोन लोगोसे DID लिटिल मास्टार सिजन 5नि सिबिनां जोंनि अनजालु फंबाय नबजितनिफ्राय बाहागो लानो हानाय जोंनि मानगोनां बाहागो लानो हानाय बिथांमोन दिनैनि बे हाबाफारियाव बाहागो लानो हानाय आसामनि गुबुन गुबुन जिल्लानि लोगोसे बिसेसकै नैबे धेमाजि लखिमपुर जिल्लानि सिबिनां रायजोफोर आरो आंनि अनजालु फंबाय बिनानावमोन जा मोनसे हाबाफारि चेक डिस्ट्रिबिउशन अफ ग्रान्ट एन्ड एड स्किम आन्डार बर' कसारि वेलफेयार अट'नमास काउन्सिल बेनि सायाव सुंथाबैनो गुसुङैनो बुंनो जानागि थोननाय आङो गोलावै बुंनो नागिराखै बेनि बुङैनो आगोलाव आं मोनसे खोथाखौ गोसोखांहोनो लुबैदों जोङो बयबो रायलायो आजिर छात्र भबिष्यत नागरिक दिनैनि फरायसायानो गाबोननि गोग्गो नोगोरारि दा बेखौ लानानै बेनि बुंनायनि बेनि ओंथिखौ लानानै जों फुंनिफ्रायनो सावरायबाय मानगोनां फ्लेग बिरहोनाय जोंनि गाहाय मावफुं सोद्रोमा बिथांनि बुंनायनि गेजेरजोंनो आरो गोबां बुंबाय गासिबो बेरखांबाय दा बिथां दिनैनि আজিৰ ছাত্র ভবিষ্যতৰ নাগৰিক এইটো দিশত আমাৰ কাউন্সিলে কেনেকৈ কাম কৰিব পাৰি কেনেকৈ কাম কৰি আহিছে এইটো দিশত অলপ চুটিকৈ ক'বলৈ যি দিলে মই মানে এইখিনিকে আপোনাসকলক অৱগত কৰিব বিচাৰোঁ কাউন্সিল কেনেকৈ জন্ম হ'ল ইয়াৰ ওপৰত দীঘলীয়া কোৱাৰ প্ৰশ্ন নাহে বৰ শক্তিৰ মাধ্যমেদি হ'ল ইয়াকো দীঘলীয়া কোৱাৰ প্ৰয়োজন আজিৰ তাৰিখত অন্তত আমি ভাৰত স্বাধীন হোৱাৰ যি ৭৫ বছৰ য'ত ৭৬ সংখ্যক আমি স্বাধীনতা দিৱস উদযাপন কৰিছোঁ স্বাধীনতা দিৱস আমি পালন কৰিছোঁ মই মহাত্মা গান্ধী এটা কথা কৈ আৰম্ভ কৰিব বিচাৰিছোঁ The future depends on what you do today. এটা মহাত্মা গান্ধীয়ে কৈছিলে दिनैनि मावनायजोंसो इयुना सोनारो नों बा नोंनि दिनैनि मावनायजोंसो इयुना सोनारो बे एक्जाक्ट ट्रेन्सलेट जादोंना जाया बुंस'नो हाया MK गान्धीया जाखिनि बुंदों दा दिनै जोङो बेवहाय जाबादि हाबाफारि लानानै नोंथांमोननि खाथियाव जोङो दिन्थिनो नाजादों काउन्सिलनिफ्राय बेवहाय जुदि सोलोंथाइ डिपार्टमेन्टआ शिक्षा बिभागটো एजुकेशन डिपार्टमेन्टर जि करणीय काम जे एजुकेशन অবিহনে নিশ্চয় শিক্ষাৰ অবিহনে আজিৰ এই সুন্দৰ পৰিৱেশ নিশ্চয় বড় কছাৰী কল্যাণ সাহিত্য পৰিষদে দিব নোৱাৰিলে সেইকাৰণে শিক্ষা বিভাগটো এডুকেশ্যন ডিপাৰ্টমেণ্টে জন্ম লগ্নৰ পৰা আমি সকলোতকৈ মানে গিভিং টপ প্ৰায়ৰিটি আমি প্ৰথম স্থানত আমি দিব বিচাৰোঁ শিক্ষা দিবলৈ আমি অগ্ৰাধিকাৰ দিছোঁ তাই ইয়াৰে কিছু কাৰ্যসূচীৰ ভিতৰত স্কিমসমূহৰ ভিতৰত আমি কিছু সংখ্যক স্কুলসমূহক আমি গ্ৰাণ্ট দিব বিচাৰিছোঁ য'ত বৰাক ভেলীৰ 5খন স্কুলৰ কাৰণে আমি গ্ৰাণ্ট দিছোঁ 2 লাখ কৰিম বৰাক ভেলীৰ ভেঞ্চাৰ স্কুল বৰাক ভেলীৰ আৰু বৰাক ভেলীৰ ইফালে
টোটেল আমার 28খন জিলাত বড়ো মানুষ বসবাস করে আছে। এই বিটিআরটো বাদ দি 28খন জিলাত আমি বড়োবিলাকে বসবাস কৰি আছে, কম কম সংখ্যক। এই 28খন জিলাত যিমানবোৰ শিক্ষা অনুষ্ঠান আছে, বিশেষকৈ বড়ো মিডিয়ামৰ পৰা আৰম্ভ কৰি আমি কেনেকৈ বিত্তীয় সাহায্য অগ্ৰাণী দিব পাৰোঁ, যাতে আমাৰ স্কুলবোৰ মৰি নাযায়। এজন শিক্ষক দুজন শিক্ষক হৈ আছে, কেনেকৈ আৰু আমি শিক্ষকটো বঢ়াব পাৰোঁ, এইটো দৃষ্টিভংগীৰে আমি ইফালে বৰা বেলেগ বাদ দি 24খন স্কুলৰ কাৰণে আমি গ্ৰাণ্ট নিলে আজিৰ পৰা আমি ডিষ্ট্ৰিবিউট কৰিম, আজিৰ পৰা আমি প্ৰদান কৰিম, আমি দি যাম। আজি আমি কম সংখ্যকক লৈছোঁ ইয়াত, কালিৰ পৰা আমাৰ বিষয়ববীয়াই আমাৰ কৰ্মচাৰীসকলে এই 24খন স্কুলৰ কাৰণে, এই 29খন স্কুলৰ কাৰণে সৰ্বমুঠ 29খন চেগত তেখেতসকলে যি বেংকৰ মানে কি কয় একাউণ্ট নাম্বাৰ দিছে, এই বেংকৰ একাউণ্টছত তেখেতসকলে পঠাই দিব কালিৰ পৰা পৰ্যায়ক্ৰমে। আজি আমি আনুষ্ঠানিকভাৱে 2-3খনমান আমি বিতৰণ কৰিম চেক। কালিৰ পৰা তেখেতসকলৰ যি চেক, এতে তেখেতসকলে দিয়া যি একাউণ্টছ নাম্বাৰ ইয়াত গুচি যাব। ইয়াৰ বাহিৰেও শিক্ষা বিভাগে সোনকালে আমি ছাত্ৰ ছাত্ৰীসকলক এটা ইনচেণ্টিভ স্কলাৰশ্বিপ ওৱান টাইম আমি দিব বিচাৰিছোঁ। ইয়াৰ কাম শেষ, কেইটামান একাউণ্টছ নাম্বাৰ আমি পোৱা নাই, তেখেতসকলক গৈ আছোঁ সোনকালে একাউণ্টছ নাম্বাৰ দি দিয়া, তেতিয়াহ'লে আমি কিছুমান ছাত্ৰ ছাত্ৰীক আমি ওৱান টাইম স্কলাৰশ্বিপ আমি দিব পাৰিম। ইয়াৰ বাহিৰেও আমাৰ কাউন্সিলখন গঠন হোৱাৰ পিছত অলপ আগত আমাৰ ডেপুটি চিফ ডাঙৰীয়াই কৈছে, আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডাঙৰীয়াই কৈছে, চেয়াৰমেন ডাঙৰীয়াই কৈছে যে শিক্ষা বিভাগত আৰু কাউন্সিলে কেনেকৈ আমি মেৰিটৰিয়াছ ষ্টুডেণ্টসকলক, যোনে কোনোবা ডক্টৰ পঢ়িব বিচাৰিছে, ক'ৰবাত মানে SCS বা IAS কমপ্লিট কৰিব বিচাৰিছে, ক'ৰবাত মানে কি কয় IITত কি কয় ইতিমধ্যে কি কয় এডমিশ্যন লৈছে, এনেকৈ উচ্চ মানে হায়াৰ ষ্টাডিৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী মানে কি কয় ইতিমধ্যে নাম ভৰ্তি কৰিছে, তেখেতসকলক লৈও আমি কিছুমান মানে কি কয় টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মানে ক'বলৈ অলপ ইতস্ততি বোধ কৰোঁ, যথেষ্ট এনেকৈ সংখ্যক ছাত্ৰ ছাত্ৰীৰ অভাৱ। কাউন্সিল গঠন হোৱাৰ পিছত আমাৰ কি কয় কাউন্সিলত চাকৰি কৰিবলৈ মানুহৰ অভাৱ। এটা শিক্ষা ডিপাৰ্টমেণ্টে আমাৰ কাউন্সিলে নিজেই মানুহ সৃষ্টি কৰি ইয়াত যে পোষ্ট চেংচন আসাম চৰকাৰে কৰিব কালি কৰিছে বুলি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে, তাত ইণ্টাৰভিউ দিবলৈ আমাৰ যোগ্য ব্যক্তি ওলাব না নোলাব ইয়াৰো এটা সন্দেহ। গতিকে আজিৰ এই ইণ্ডিপেণ্ডেন্স ডেৰ য'ত আমি আমাৰ ডেভেলপমেণ্টৰ ওপৰত আমি বিশদভাৱে নজৰ দি আমি আলোচনা কৰি আছোঁ, এইটো দিশতো আমি গুৰুত্ব দিব লাগিব। মই দীঘলীয়া কৰিব বিচৰা নাই। কি কয় মহত্মা গান্ধী অলপ আগত মই কোৱা কাউন্সিলে যিখিনি পদক্ষেপ ল'লে, আজিৰ পৰা আহি থকা দিনবোৰত এইটোকে আমি খুব সততাৰে ডেপুটি চিফ ডাঙৰীয়াই কোৱাৰ দৰে যে আমাৰ একাউণ্টেবিলিটি, যে ট্ৰেন্সপাৰেঞ্চি, এনেকৈ যদি আমি লৈ গৈ থাকোঁ, শিক্ষা বিভাগটো নিশ্চয় আগত আগবাঢ়ি যাব পাৰিব। টকাটো সমস্যা হৈ নাথাকেই, যিখিনি পালোঁ তাকে সঠিক কামত যদি খৰচা কৰোঁ আৰু নিশ্চয় চৰকাৰে দিবলৈ আগবাঢ়ি আহিব। আমাৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিছে আমি কিমানখিনি একাউণ্টেবিলিটি, কিমানখিনি ট্ৰেন্সপাৰেঞ্চি, স্বচ্ছতা আমাৰ মাজত, কিমানখিনি গুড গভৰ্নেন্স আমি মানে দিব পাৰিছোঁ।